কবিতাৰ শিৰোনাম অকমান ল'ৰা। কবি জ্যোতিপ্ৰসাদ আগৰৱালা। আকাশী ঘৰত থাকে ঈশ্বৰৰ ল'ৰা, জোন বেলি তৰা। আমাৰ ঘৰত মই দুষ্টালি কৰা দেউতাৰ ল'ৰা। বেলি কৰে জিকমিক, জোন বায়ে চিকমিক, তৰাবোৰে ধিমিক ধামাক, মই নাচো ধিনিক ধিনিক। ৰিদ্ধিন ধিনিক, খিতধিন ধিনিক, খিতাধিনা ধিনদাও, নিত্ৰাও খিতধিন ধিনিক, ৰিদ্ধিন ধিনিক। ভনীটিয়ে লগতে জুনুকা পিন্ধি নাচে, ৰিনিক ৰিনিক জিন, জিনিক জিনিক। দেউতাই মায়ে যে হাঁহে খিক খিক খিক। ভাল ভাল লেখা থকা ৰঙা বগা বাঘ অঁকা, বাং কৰা বিং কৰা কিবা অঁকা বকা কিতাপকেইখন মই মেলি মেলি যাওঁ। চাই চাই হৈ গ'লে চেৰেক চেৰেককৈ পাতবোৰ ফালি ফালি মুখত সুমাওঁ। পাওঁ বৰ ৰং, মায়ে কিন্তু নিলে কাঢ়ি, হাত ভৰি মাৰি মাৰি কান্দো হাও হাও। উঠে বৰ খং, মাটিত বাগৰি ফুৰোঁ, খং খাই জাপ ধৰোঁ, দিগদাৰি পাওঁ। ৰৈ ৰৈ মাজে মাজে চিঞৰ সোধাওঁ। দেউতাক দেখিলেই শান্ত শিষ্ট হৈ মাৰ পাছফালে গৈ আঁৰত লুকাওঁ। মনে মনে ভাবি থাকোঁ, কেতিয়া আকৌ মই ছবিবোৰ ফালিবলৈ পাওঁ। দেউতাৰ চকুলৈ জুমি জুমি চাওঁ। মোৰ দুষ্টালি চাই মায়ে হ'লে মনে মনে বৰ ভাল পায়। চকু গাঁঠি ঘোপা কৰি মোৰ ফালে চায়, আনফালে মুখ কৰি ওঠখন চেপা মাৰি হাঁহে মিচিকায়। দেউতাৰ হ'লে সেই চব নাই। দুষ্টালি কৰাকেই দোষ বুলি ধৰি লৈ চিৰিপ চিৰিপকৈ দিয়েহি কোবাই। মাতকৈ দেউতাৰ বুদ্ধি বৰ কম। মই কিয় নাচো বাগো, কিয় ধিটিঙালি কৰোঁ, মই কিয় জাপ মাৰোঁ, নাই তাৰ গম। এটা কথা, দেউতাও বৰ ভাল পিছে, ভাল ভাল বিস্কুট মোক আনি দিছে। ঘনে ঘনে ভোক লগা দেউতাই বুজে, মায়ে হ'লে ভোক ভোক কৰি কৰি ঘূৰি ফুৰিলেও নুবুজে নুবুজে। পেট বেয়া হ'ব বুলি দেউতাই দিয়াবোৰো কাঢ়ি লৈ যায়। ওপৰৰ শিকিয়াত তুলি থয়, কোনোমতে ঢুকিকে নাপায়। তাঁত বাতি কৰিবলৈ মা যাওঁতেই মুঢ়াকেইটা যোৰা দি দি আধা পাওঁতেই লুটি খাই পৰি গৈ কান্দো ভাও ভাও। মা আহি পালেহিয়ে দেউতাৰ ওচৰলৈ লৰো কাওঁ কাওঁ। দেউতাক নেদেখি আগফালে ৰওঁগৈ পদূলি মূৰত। বাহিৰলৈ আহিব নোৱাৰি মায়ে দাঁত মোৰ কামোৰে খঙত। মাৰ পৰা সাৰো, তিনি জাপ মাৰোঁ। দেউতাই মোকে দিয়া ময়ে যদি বিস্কুট খাওঁ, মায়ে আকৌ মাজতেই দিগদাৰি কৰি কৰি কয় বোলে কোবাওঁ কোবাওঁ। ই কেনে অদ্ভুত বুজিকে নাপাওঁ। মাৰ কেয়া আঙুলিত মোৰ হেনো উপজা বছৰ। বগাই বগাই হেনো পাৰ হ'ল 6টা আগ আঙুলি পাবৰ। আৰু বোলে নচলিব ঘচৰ মচৰ, পঢ়াবলৈ আনি দিব এটা হেনো মস্ত মাষ্টৰ। ৰাতিপুৱা দুপৰীয়া পঢ়াই পঢ়াই মোক লিখাব আখৰ, তুৰি মুৰি কৰিলেই মাৰিব থাপৰ। পহিলা তাৰিখ আজি নতুন মাহৰ, সন্ধিয়া বেলিকা বোলে ওলাবহি ভীম মাষ্টৰ। দিনটো ভাবি ভাবি গুনি আছোঁ মই, ভীমটোনো কেনেকুৱা মাষ্টৰ হয়। ল'ৰাবোৰ কোবাবলৈ কি ভাল পায়, তাৰ পৰা সাৰিবৰ কিনো উপায়। গধূলি পৰত মোক
লিখাব আখৰ, তুৰি মুৰি কৰিলেই মাৰিব থাপৰ। আজিহে আজি মগু মাহৰ গাজি। ধন্যবাদ।